সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই স্থলৰ জ্যোতিষৰত্ন বি.কে. শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি 21 মাৰ্চ 7 চ'ত শনিবাৰ, সূৰ্যোদয় পুৱা 5:26, সূৰ্যাস্ত 5:33। তিথি কৃষ্ণা ত্ৰয়োদশী, নক্ষত্ৰ ধনিষ্ঠা। আজি থকা দিনৰ ভাগৰ শুভ সময়সমূহ হৈছে পুৱা 6:58 বা পুৱা 8:29, আকৌ দিনৰ 11:30 বা দিনৰ 4:03। আজি ৰাতিৰ ভাগত থকা শুভ সময়সমূহ হৈছে সন্ধ্যা 5:33 বা ৰাতি 7:03, আকৌ ৰাতি 8:35 বা ৰাতি 1 বজালৈকে। আজি থকা অভিজিত মুহূৰ্তৰ সময় হৈছে দিনৰ 11:06 বা দিনৰ 11:54। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোধ কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হৈছে পুৱা 8:29 বা পুৱা 9:59। এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়, গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং কমলা, শুভ সংখ্যা 5। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি সুন্দৰ দিন হিচাপে বিবেচিত হ'ব। আৰ্থিক দিশত পাবলৈ থকা টকা পোৱাৰ যোগ দেখা যায়। সকলো পৰিকল্পনা কৰি আজি আগবাঢ়িলে সকলো ক্ষেত্ৰতে আপুনি সফল হ'ব পাৰিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত সুন্দৰ ফল লাভ কৰিব। আপুনি ভবা ধৰণে ফলসমূহ পাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত যিসমূহ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তসমূহ ভাবি চিন্তি লওক, সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই আপোনাক সুন্দৰ ফল প্ৰদান কৰিব। কোনো ভ্ৰমণ দেখা যায়, সেই ভ্ৰমণ পাৰিলে স্থগিত কৰিলে আপুনি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। প্ৰেমত আশা কৰাতকৈ বহুত বেছি পাবলৈ সক্ষম হ'ব। বৃষ ৰাশি। শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং মাখন, শুভ সংখ্যা 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ কিছুসংখ্যকে নিজ ক্ষেত্ৰত সফল হোৱা দেখা যায়। সকলো ক্ষেত্ৰতে এই ৰাশিৰ জাতক জাতিকাসকলক আজি ধৈৰ্যৰ প্ৰয়োজন হ'ব। ধৈৰ্যৰ বলতহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত সুন্দৰ ফল লাভ কৰা দেখা যায়। ধনৰ আগমন হ'ব আপুনি ভবাতকৈ বেছি। বেপাৰ বাণিজ্যৰ জৰিয়তে আপুনি প্ৰসিদ্ধি লাভ কৰাৰ যোগ সৃষ্টি হৈছে। আজিৰ দিনটোত থকা কামসমূহ সমাধান হৈ আপোনাক আলপুত কৰি তুলিব। আজিৰ দিনটো অতি কৰ্মব্যস্তভাৱে আপোনাৰ পাৰ হোৱা দেখা যায়। কৰ্মত সফলতা প্ৰাপ্তিৰ যোগ সুসূচিত হৈছে। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। পাৰিবাৰিক জীৱনত গতানুগতিক ফল লাভ কৰা দেখা যায়। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু চিন্তা কৰিবলগীয়া থকা দেখা গৈছে। প্ৰেমত শুভ দেখা যায় আৰু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। মিথুন ৰাশি। শুভকাৰক গ্ৰহ বুধ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 8। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ দেখা যায়। বিভিন্ন ক্ষেত্ৰত আপুনি আজি সফল হোৱা যোগ সৃষ্টি হৈছে। আৰ্থিক দিশত কিছু মিতব্যয়ী হ'বলৈ চেষ্টা কৰক, কিয়নো খৰচ বৃদ্ধি পোৱাৰ যোগ দেখা যায়। আজি সকলো ক্ষেত্ৰতে আপুনি আশাৰ ৰেঙনি দেখা পাব। কোনো শুভ সংবাদ লাভ কৰাৰ যোগো সৃষ্টি হৈছে। বেপাৰ বাণিজ্যত বিনিয়োগৰ বাবে আজিৰ দিনটো অতি উত্তম হয়। অৰ্থৰ আগমন হ'ব বিভিন্ন পথেৰে। দিনটোত কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। চাকৰি প্ৰাৰ্থীৰ মনৰ আশা পূৰণৰ যোগ সৃষ্টি হৈছে। প্ৰেমত আজি বহুতো ৰোমান্টিক মুহূৰ্ত পাৰ কৰিবলৈও সক্ষম হ'ব। কৰ্কট ৰাশি। শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ ৰং মাখন, শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব আৰু দিনটো আনন্দৰে অতিবাহিত হ'ব। সকলো কামতে আপোনাৰ উৎসাহ আৰু উদ্দীপনা থকা দেখা যায়। আৰ্থিক ক্ষেত্ৰত আপুনি যথেষ্ট সফল হ'ব। আজিৰ দিনটোত কোনো আৰ্থিক সাহায্য লাভ কৰাও দেখা যায়। বেপাৰ বাণিজ্যত শুভ ফল লাভ কৰিব। আজিৰ দিনটোত কাৰোবাক কথা কওঁতে কিছু বাক্যত নিয়ন্ত্ৰণ ৰখাৰ দৰকাৰ আছে, তেহে কোনো বিপদত আপুনি পৰা দেখা নাযায়। আজি কোনো ক্ষেত্ৰতে
কোনো সিদ্ধান্তত হঠাৎ উপনীত নহ'ব। তেনে কৰিলে আপুনি কিছু ভুল বুজাবুজিৰ মাজত সোমাব পাৰে। কোনো ক্ষেত্ৰত আপোনাৰ ভ্ৰমণৰ যোজা হ'ব পাৰে। ভ্ৰমণে আপোনাক উপকৃত কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ দেখা যায়। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। প্ৰেমত সুন্দৰ ফল লাভ কৰি আপুনি গৌৰৱান্বিত হ'ব। সিংহ ৰাশি শুভকাৰক গ্ৰহ ৰবি, শুভ ৰং বাদামী, শুভ সংখ্যা 2। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দেখা যায়। আৰ্থিক দিশত পাবলৈ থকা ধন ঘূৰাই পোৱাৰ যোগ সৃষ্টি হৈছে। বেপাৰ বাণিজ্যত বিনিয়োগে আপোনাৰ ধনৰ আগমন ঘটাব। আপোনাৰ গৃহলৈ কোনো পুৰণি চিনাকি ব্যক্তিৰ আগমন হ'ব পাৰে। তেখেতৰ সান্নিধ্যই আপোনাক সুখ প্ৰদান কৰাও দেখা যায়। আজিৰ দিনটোত যদি ভ্ৰমণ কৰিবলগীয়া আছে, সেই ভ্ৰমণে আপোনাক শাৰীৰিক কষ্টও দিব পাৰে। গতিকে কিছু সাৱধানতা অৱলম্বন কৰক। পৰাপক্ষত ভ্ৰমণ বৰ্জন কৰক। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। সন্তানৰ কৃতিত্বই মন আনন্দ প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনোৱে শুভ সংবাদ লাভ কৰিব। প্ৰেমে অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব আৰু প্ৰেমে পূৰ্ণতা লাভ কৰাও কিছু ক্ষেত্ৰত দেখা যায়। কন্যা ৰাশি শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 1। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰভাৱে পাৰ হ'ব। দিনটোত সজীৱ আৰু উজ্জীৱিতভাৱে পাৰ হোৱাও কিছু ক্ষেত্ৰত দেখা যায়। আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। আপোনাৰ চেষ্টাই আপোনালৈ অৰ্থৰ আগমন ঘটাব। আজি আপুনি কোনো ক্ষেত্ৰতে কাকো বিশ্বাস নকৰিব। বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কোনো ব্যক্তিক বিশ্বাসত নল'ব। তেনে কৰিলে আপুনি কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ উন্নতিত ইচ্ছান্বিত হৈ কোনোৱে সুনাম নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰা দেখা যায়। কোনো দীৰ্ঘদিনীয়া কাম আজি সম্পাদন হৈ আপোনাক আনন্দিত কৰিব। কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে আপোনাৰ ব্যৱসায়িক দিশত উপকৃত কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। তুলা ৰাশি শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 3। আজিৰ দিনটোত এই ৰাশিৰ কিছুসংখ্যক জাতক জাতিকাই নিজক সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। সামাজিকভাৱে মানৰ মৰ্যাদা পোৱা দেখা যায়। অৰ্থ অৰ্জন কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালৈ যথেষ্ট অৰ্থৰ আগমন হোৱাও দেখা যায়। আজি দিনটোত যদি কোনো সমস্যাৰ মুখামুখি হয়, তেনে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। তেহে সুফল লাভ হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো কিছু ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। আজি বিভিন্ন ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা অত্যাধিক বৃদ্ধি পাব পাৰে। বিশেষকৈ বিলাসী সামগ্ৰী ক্ৰয়ৰ যোগ সৃষ্টি হোৱাও দেখা গৈছে। আজিৰ দিনটো আপুনি সৰ্বক্ষণতে কাৰ্যক্ষম হৈ আৰু যথেষ্ট ব্যস্ত হৈ থকা দেখা যায়। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু মধুৰ হ'ব। দাম্পত্য জীৱনত কোনে সুসংবাদ লাভ কৰাও দেখা গৈছে। প্ৰেমত দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব আৰু কিছুৱে যথেষ্ট আনন্দ লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। বৃশ্চিক ৰাশি শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্বই বহুতকে মোহিত কৰা দেখা যায়। ব্যক্তিত্বৰ বলত সকলো কাম সহজতে সমাধান কৰিবলৈ পৰা দেখা যায়। আৰ্থিক দিশত দেখা যায় যে বিভিন্ন ক্ষেত্ৰৰ পৰা ধনৰ আগমন হ'ব। কিছু নভবা উৎসৰ পৰা ধন পোৱাৰ যোগ সৃষ্টি হৈছে। বেপাৰ বাণিজ্যতো সুন্দৰ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত কিছু শত্ৰুতা হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰক। কোনো সামাজিক অনুষ্ঠানত যোগদান হোৱাও দেখা যায়। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু হাস্যমধুৰ হ'ব। পাৰিবাৰিক জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত অতি শুভ দেখা যায় আৰু কিছুৱে প্ৰেমস্পদক লৈ গৌৰৱবোধ কৰিব। ধনু ৰাশি শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং মাখন, শুভ সংখ্যা 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ দেখা যায়।
আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। আপোনাৰ কথা বতৰা কওঁতে আজি কিছু সতৰ্ক হওক, আপোনাৰ কথা বতৰাই শত্ৰু বৃদ্ধি ঘটাব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰাৰ দৰকাৰ আছে। আজি আপোনাৰ মনৰ আশা পূৰণ হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো সুন্দৰ ফল লাভ কৰা দেখা যায়। পাৰিবাৰিক জীৱন সুন্দৰ আৰু সুস্থিৰ হ'ব। সন্তানৰ কৃতিত্বই আপোনাক আনন্দ প্ৰদান কৰিব। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত শুভ দেখা যায়। প্ৰেমত নতুন অভিজ্ঞতা লাভ হ'ব আৰু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। মকৰ ৰাশি, শুভকাৰক গ্ৰহ শনি, শুভ ৰং কফি, শুভ সংখ্যা 8। আজিৰ দিনটোত এই ৰাশিৰ কিছুসংখ্যক জাতক জাতিকাই কোনো সুখবৰ লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত আজি আপুনি সফল হ'ব পাৰিব। ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰা দেখা যায়। আৰ্থিক দিশত আপোনালৈ যথেষ্ট অৰ্থৰ আগমন হ'ব। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ কৰিব। আপুনি কৰা প্ৰয়াসবোৰে আপোনালৈ সুফল কঢ়িয়াই আনিব। কোনো সম্পদ কিনাৰ যোগ সৃষ্টি হৈছে। আজিৰ দিনটো অতি কৰ্মব্যস্তভাৱে পাৰ হোৱা দেখা যায়। কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত নিজ দক্ষতা প্ৰতিপন্ন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ দেখা যায়। চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু চিন্তা কৰিবলগীয়া থকাও দেখা গৈছে। প্ৰেমত অতি সুন্দৰ ফল লাভ কৰি আপুনি আনন্দিত হ'ব। কুম্ভ ৰাশি, শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 7। আজিৰ দিনটোত এই ৰাশিৰ কিছুসংখ্যক জাতক জাতিকাৰ কৰ্মই প্ৰশংসা পাব আৰু সমাজৰ পৰা সন্মান আজুৰি আনিবলৈও সক্ষম হ'ব। আৰ্থিক দিশত আপুনি অতি সুন্দৰ ফল লাভ কৰিব, কিন্তু ধন আজি দিনটোত কাকো ধাৰলৈ নিদিব। তেনে কৰিলে ঘূৰাই পোৱাৰ সম্ভাৱনা একেবাৰে দেখা নাযায়। কোনো ব্যক্তিয়ে আপোনাৰ ব্যক্তিত্বত আঘাত সানিব পাৰে, গতিকে কিছু সাৱধানতা অৱলম্বন কৰক বা সতৰ্ক থাকক। কোনো দূৰণিবতীয়া শুভ সংবাদ পোৱাৰ যোগো সৃষ্টি হৈছে। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। দাম্পত্য জীৱনত ইজনে সিজনক বুজি পাবলৈ চেষ্টা কৰক, সুফল লাভ হ'ব। প্ৰেমত অতি সুন্দৰ ফল লাভ কৰি আপুনি গৌৰৱান্বিত হ'ব। মীন ৰাশি, শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 1। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অতি সুন্দৰ দিন দেখা যায়। দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। কোনো সামাজিক অনুষ্ঠানত যোগদানে আপোনাৰ সৌষ্ঠৱ বৃদ্ধি কৰাও দেখা যায়। দিনটো অতি ব্যস্তভাৱে পাৰ হ'ব, গতিকে শাৰীৰিক ক্ষেত্ৰতো কিছু ধ্যান দিয়া দৰকাৰ আছে। আজি কাকো আপোনাৰ সৰলতাৰ সুযোগ ল'বলৈ নিদিব। আৰ্থিক ক্ষেত্ৰত আপুনি যথেষ্ট অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যতো সুন্দৰ ফল লাভ কৰা দেখা যায়। কোনো মাংগলিক কৰ্ম আদিত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। ভ্ৰমণ লাভদায়ক দেখা যায় আপোনাৰ বাবে আজিৰ দিনটোত। ঘৰুৱা পৰিৱেশত আনন্দ বিৰাজ কৰিব। পাৰিবাৰিক জীৱনত সুন্দৰ ফল লাভ কৰা দেখা যায়। প্ৰেমত আজি সুখ আৰু আনন্দ লাভ কৰিব, কিন্তু কিছু ক্ষেত্ৰত ব্যাকুলতা থকাও দেখা যায়। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।